নমস্কাৰ সকলোকে স্বাগতম জনাইছো জুনমণি গগৈ সেকেন্ড চেনেলৰ থাৰ্ড ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ সকলো চাগে ভালে আছে। আজিকালি মানুহৰ বাৰু বৰ এটা ঠিক নহয়। জিম্পি কিবা এটা কৈ দিয়া তুমি। কেনেকুৱা লাগিছে তোমাৰ মোৰ ব্লগত উঠি তোমাৰ ফিলিংছটো কৈ দিয়া আজি। সববিলাককে খালি আৰু যেনিবা আজি ফিল্টাৰটো লগোৱা নাই কাৰণে অকণমান অৰিজিনেল চেহেৰা। হয় হয় দিয়া হয় হয়। এইফালে সকলো ভালে আছেনে? মোৰ বাৰু ভালেই, খালি খাই খাই শকত হ'ব পৰা নাই। হ'ব ক্ষীণ বুলি নিজকে ইমান পৰিচয় দিব নালাগে। সকলোকে জুনমণিৰ চেনেললৈ স্বাগতম জনাইছোঁ। জুনমণি বাই বহুত ভাল ভাল বস্তু খায়। মই পুৰা ভাল বস্তু ধুনীয়া ধুনীয়া ক্ৰীম ঘঁহে, একদম দামী দামী ক্ৰীম ঘঁহো 1 লাখ মান টকীয়া খাবলৈ পাইছোঁ দে 1 লাখ টকা। নেচাৰেলি বিউটিফুল নে কি কয়? ফিল্টাৰ বিউটি। এয়া আমাৰ বাইদেউ লাইভ আহিছে। आपकी पीछे वाली नेम क्या है? इसका नाम জুনমণি জুনমণি গগৈ হে। শিমলু তলত বহি সৌগৰাকী বাইদেউ আহিছে লাইভ। কিবাহে দেখোন এয়া আপোনালোকে দেখিছে বাইদেউ লাইভ আহি আছে। লাইভ আহিছে আৰু এইফালে মই অকণমান ভিডিঅ'টো কৰি থওঁ বুলি আহিলোঁ। জানি তোক মোৰ বহুত ভাল লাগে গম পাইছ, কিন্তু মই নকওঁ। মই যদি কৈ দিওঁ তোক ভাল লাগে বুলি তেতিয়া তোৰ মানে লেভেলটো অলপ বাঢ়ি যাব, সেইকাৰণে নকওঁ বুজিলি। আহি থাক ফ'ল' মি। সেইডাল কেছে বুট মাৰি দিম মানুহৰ ঘৰলৈ আহিছোঁ আকৌ পাহৰি নাযাবি। এই স্বাগতম কৰিবলৈ আমাৰ নেহা নবঘৰলৈ নিহা নব ঘৰত নাই কাৰণে কাপোৰকেইটা ভৰাই দিবলৈ ক'লে ভৰাই দিলোঁ। নিহা বৰা তুমি য'ৰ পৰাই চাই আছা থেংক ইউ দি যাবা। আকৌ এবাৰ যাওঁ ইলেক্ট্ৰিচিটিৰ বিল দিবলৈ। ঘৰৰ ওচৰতে বাৰু জিম্পি যাব ময়ো যাম। হেমাহি কৰি থাকিলে পইচাটো বেছি হৈ যায়গৈ, গতিকে সময় সময় দি থকাটো উচিত। আৰু আজি এফালে যাওঁ, আপোনালোকে চাই থাকিব। তাৰ কাৰণে গিফ্টটো আনিম, ক'লৈ যাওঁ নকওঁ এতিয়া, পিছত গম পাব আপোনালোকে। এয়া দুইগৰাকী আহি আছোঁ আৰু আজি মায়ে নতুনকৈ ডাইলগ এটা দিছে, ঘৰত থাকিবলৈ হ'লে বোলে মাল দিবই লাগিব। সেইকাৰণে এতিয়া মাল দিবলৈ গৈ আছোঁ, হয় নাই? দোকানত আহিলোঁ হয়, কি ল'ম কি নল'ম একো ভাবিকৈ পোৱা নাই। তথাপিও কিবা এটা লৈ যাওঁগৈ আৰু। A few moments later. অথনি গিফ্ট আনিবলৈ যে গৈছিলোঁ আপোনালোকে গম পাইছে ভিডিঅ'টোত। লগৰ ছোৱালীৰ বিয়া, তাকে খাবলৈ ওলাইছোঁ। এয়া জানি পিছে অহাই নাই। বাইদেউজনী বৰ ষ্টাইল। কি কৈছে আপোনালোকে? বেলেগ ষ্টাইল নোৱাৰে, তাইৰ লগত নোৱাৰে। মই বুলিহে ৰখি আছোঁ, বাটলৈ চাই আছোঁ। চকু বিষাই গৈছে, কিন্তু জানি অহা নাই এতিয়ালৈকে। চাই থাকক ভিডিঅ'টো, কি কৰোঁ কি নকৰোঁ লগৰ ছোৱালী বিয়াত। আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। আগৰ ভিডিঅ' দুটা যিদৰে মৰম দিছে সেইটোতো যাতে এনেদৰে মৰম দিয়ে। বহি আছোঁ আৰু উপায় নাই যে। ফাইনেলি লগ পাই গ'লোঁ জিম্পি বৰাক। কেনেকুৱা লাগিছে দুইজনীকে জনাব। নিচিনা দিছে ৰ'দলৈ তেতিয়া ভাল লাগিব। এয়া বাইদেউ আহিছে ষ্টাইল কৰি। একো ষ্টাইল কৰা নাই দেই, অকল এয়া লিপষ্টিকটো আৰু কাজল। এই তই যে ফুটো লৈছ গম পাইছ? ফুটহে লৈছোঁ লোৱা নাই আৰু চুলিখিনি মই বান্ধিবলৈ নাপালোঁ সময়। এইকাৰণে ইমান ফোন মাৰি আছে, ইমান ফোন মাৰি আছে। মোৰ ঢেৰ কাম নহয়, ঘৰৰ গোটেই পৰিয়ালৰ। ভাত চাত বনাই চাগে খুৱাই থৈ আহিছ। হয় নাই বাৰু? কিমান কাম আৰু ছোৱালী মানুহ, কাপোৰ ছোৱালী হয় নাই বাৰু কওকচোন। তাই আকৌ মোক বেছিকৈ কৈ থাকে বোলে তই ইমান ষ্টাইল কৰা নাই, ষ্টাইল কৰা নাই। সেই মই বাৰু ক'ত ষ্টাইল কৰিলোঁ? আৰু এইবোৰ ধুনীয়া ছোৱালীবোৰৰ লগত ওলাবলৈ মই বৰ লাজ লাগে। বিয়া ঘৰত উদুলি মুদুলি হৈ আছে। ঐ জানি কোটা চবলৈ ইফালে বহিবলৈ জেগাই নাপাব। ঘৰত কমগৈ আৰু দেই যি কম। কইনা কেনেকুৱা লাগিছে, কইনা হৈ কেনেকুৱা লাগিছে। এজনী মোৰ ফ্ৰেণ্ড উলিয়াই দিছোঁ হয় নাই? তহঁতে মোৰ ভিডিঅ' চাওঁ নে নাচাওঁ? চা খাবই নোৱাৰা হৈ গ'ল। অনুভৱ কৰা লগৰ ছোৱালী বিয়া, অনুভৱ কৰা বিয়া হ'ল আৰু যাব হ'ল। এজনীকে চব যাবি দেই। বিয়া
বিয়া খাই কৰি এয়া আহিলোঁ এপেট দি আহিছোঁ ভালছে এতিয়া গৈ পিনি ডাইৰেক্ট শুই থাকিম আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ বাই বাই